তই বাপেৰক চিনি পোৱা নাই বেছি অস্তাদি নকৰিবি চালা জ্বলাই দিম তোৰ ঘেণ্টা পিচিও নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আজি এই ভিডিঅ'টোত আপোনালোকক বৰ্তমান জনপ্ৰিয় ৱেব ছিৰিজত চুপাচুপিত অভিনয় কৰা জয়ন্ত ছালফাৰ আচলতে কোন হয় প্ৰকৃত নাম কি ক'ত ঘৰ বৰ্তমান কাৰ লগত ৰিলেশ্যনশ্বিপত আছে এই সকলোবোৰ কথা জনাম গতিকে ভিডিঅ'টো শেষলৈকে চাব জয়ন্ত ছালফাৰ প্ৰকৃত নাম হৈছে কিশোৰ টপ বিল্ডাৰ তেওঁ জন্ম হৈছিল বজালীৰ পাঠশালাৰ সমীপৰ নিত্যানন্দত তেওঁ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁ পৰিয়ালত মাক দেউতাকৰ লগতে তেওঁ পত্নী আৰু এজন পুত্ৰ সন্তান আছে কিশোৰ টপ বিল্ডাৰৰ হাইট আৰু ৱেটৰ কথা ক'বলৈ গ'লে তেওঁ হাইট হৈছে 5.6 ইঞ্চ এপ্ৰক্স আৰু ৱেট হৈছে 65 কেজি এপ্ৰক্স কিশোৰ টপ বিল্ডাৰৰ শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে বজালী কলেজৰ পৰা কিশোৰ টপ বিল্ডাৰৰ প্ৰফেশ্যন হৈছে তেওঁ এজন সুদক্ষ অভিনেতা আৰু লগতে তেওঁ এজন জনপ্ৰিয় পৰিচালক আৰু লগতে স্ক্ৰিপ্ট ৰাইটাৰ সৰুৰে পৰা তেওঁ অভিনয়ৰ লগত জড়িত আছিল আগতে তেওঁ প্ৰায় নাটকৰ লগতেই জড়িত আছিল আৰু বৰ্তমান সময়ত তেওঁ ছবিতো অভিনয় কৰিবলৈ লৈছে কিশোৰ টপ বিল্ডাৰৰ ৰিলেশ্যনশ্বিপৰ কথা যদি ক'বলৈ যাওঁ বৰ্তমান তেওঁ বিবাহিত তেওঁ পত্নীৰ নাম হৈছে জ্যোতিষ্ণা দাস বন্ধু বান্ধৱীসকল ইমানেই আছিল কিশোৰ টপ বিল্ডাৰৰ প্ৰকৃত পৰিচয় আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব কিয়নো মোৰ নতুন ভিডিঅ'বিলাকৰ আগতীয়াকৈ আপডেট পাই থাকিবৰ কাৰণে